বিমল কি হ'ল কচোন? এটা কওঁ বেয়া পাবি নেকি? বেয়া নাপাওঁ, ক কি কথানো? তহঁতৰ ভণ্টিৰ কথা। কি হ'ল তাই? মানে এই সোণাপুৰৰ দাসৰ ল'ৰাটো। সেই মদাহীটো কি হ'ল তাৰ? মানে এই সিহঁতৰ ল'ৰাটোৰ লগত তহঁতৰ ভণ্টিক ঘূৰি ফুৰা দেখিছিলোঁ সেইদিনা। কিবা আছে নে কিনো সিহঁতৰ দুটাৰ মাজত? তাত তেনেকুৱা নহয় নহয়, তই কাৰোবাৰ বেলেগক দেখিলি চাগে। মই সেইদিনা পাৰ্কত নিজে ঘূৰি ফুৰা দেখি আহিছোঁ দুইটাকে। কথাটো হয় নেকি? মই তাক ক'ব লাগিব ৰ। তই অলপ আমাৰ ফালে আহিবিচোন, অলপ বুজাই দিবি তাইকো কথা কিছুমান। হ'ব বাৰু, তই এতিয়া যা, মোৰ কাম এটা আছে যাওঁ। তথাপিতো তাইক তই নজৰ দিবি। হ'ব ঠিক আছে বাৰু, তই এতিয়া যা, মোৰ আহোঁ, কাম অলপো আছে দেই। ভণ্টি, ভণ্টি কি হ'ল? পাগল হ'লি নি ইমানকে চিঞৰি আছ? কাৰ লগত কথা পাতি আছিলি? তোক কেলে? মই যাৰ লগতে কথা নাপাতো। বেছি কথা নকবি, যিটো সুধিছো এইটো ক। নকওঁ যা। বৰ ভাল কাম কৰি থকা নাই তই। তোৰ কথা আজিকালি মই মানুহৰ মুখত শুনিব লগা হৈছে। এতিয়াও সময় আছে, ভাল হ'লে নহ'লে কিন্তু কথা বেয়া হ'ব আকৌ। হেল্ল', শুনিছানে নাই? মোক নিলে সোনকালে লৈ যোৱা, নহ'লে কি কৰিম মই নিজে নাজানো। ৰবীন, ৰবীন ঘৰত আছানে? দাদা ঘৰত নাই, দাদা এফালে গৈছে, আহিব। আপুনি বহক, মই এফালে যাওঁ। ক'ত যোৱা? মই এফালে যাওঁ, আপোনাক কেলে? নহয় মানে তুমি কামটো বৰ ভাল কৰা নাই। সেই ল'ৰাটো বৰ ভাল নহয় তোমাৰ কাৰণে। আপুনি মোক বুজাব নালাগে, মই জানো কি কৰিলে ভাল হয়। তথাপিতো তুমি ককাৰ মুখখনলৈ চাবা এবাৰ। সি ইমান কষ্ট কৰিছে তোমাৰ কাৰণে। সেইবোৰ দাদাৰ কৰ্তব্য, কৰিবই লাগিব, মোক বুজাব নালাগে। নন্দিতা ৰ'বাচোন।